মামাৰ স্কুটিখন লৈ আজি পিকনিকত যাব ওলালোঁ। পিকনিক মানে আমি সৰু সুৰাকৈ এনেকৈ খাব আহিছোঁ ইয়াতে ৰ'দত বহি আজি কমলা টেঙা খাম পুৰা। গাঁৱৰ ওচৰতে এখন ফিল্ড আছিলে তালৈকে আহিলোঁ। এতিয়া বেডশ্বীটখন পাৰি লৈ ধুনীয়াকৈ ইয়াতে বহি আমি ৰ'দত বহি কমলা টেঙা খাম। আমি তিনিজনী বাই ভনী আহিছোঁ ইয়ালৈ আৰু এয়া কাটি আছোঁ আমি কমলা টেঙাটো ধুনীয়াকৈ কাটি ধনিয়াও কাটি দিছোঁ, তাৰপিছত ভোট জলকীয়া দিছোঁ আৰু নিমখ অকণমান ছটিয়াই লৈছোঁ আৰু এনেকৈয়ে আমি তিনিজনী বাই ভনী মিলি আজি ইয়াতে অকণমান ৰ'দ পুৱাই কমলা টেঙা খালোঁ। কমলাৰ ছিজন যিহেতু সেইকাৰণে কমলা খাব লাগে আৰু গান বজাই আছিলে সেইকাৰণে অকণমান নাচিয়েই দিলোঁ, মানে অকণমান ফূৰ্তি কৰিলোঁ। তাৰপিছত এয়া ইয়াতেই শাক দেখিলোঁ আমি সেইকাৰণে শাক বুটলিলোঁ। এইবিধ শাকৰ নাম আপোনালোকে জানেনে? দোৰোণ শাক। তাৰপিছত কচু ঠুৰিও ল'লোঁ আৰু এনেকৈয়ে আজি দিনটো পাৰ হ'ল।